ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি। ৰঘুপতিকে এতিয়া তালৈ পঠিয়াই আছো। ৰঘুপতি নালাগে, ৰঘুপতি কোনে? আপুনি ইয়াত ঘৰত কাৰেণ্ট নাছিল, বৰ হৈ আছিল, সেইকাৰণে ইয়াত চুইচাইড কৰিবলৈ আহিলে। বৰ ভয় লাগে পায়। দিওঁতে থওঁতে দাই লাগে বুলি তাতে গৃহিণী নথকা ঘৰ যে আমাৰ এনেকুৱাই আমি ঠিক আছে ক'লে তেখেত শান্তিত থকা কামনা কৰিছিলে। মই কোন হয়তো পিছত গম পাম, কিন্তু ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে যেতিয়া বৰ দৰকাৰী মানুহ নহয়। পাৱাৰফুল মানুহ ইনভলভ হৈ আছে। ধুমুহা হবে, ধুমুহা। যদি ধুমুহা হয় মই জুই হৈ আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰ হৈ যায়।